হেল্ল' এভৰিৱান, আজি মোৰ পাকঘৰৰ ৰান্ধনি দেখিছেনে কোন হয়? মোৰ ল'ৰাজনে একদম মোক হেল্প কৰে বোলে ভিডিঅ' বনোৱাত, লগতে মোক ৰান্ধাত হেল্প কৰে। সেই বুলি সি নিজেই আজি বনাব আৰম্ভ কৰি গৈছে। মানে ক'তনো বনাব, মোক হেল্প কৰিছে। আৰু আজি মই বনালোঁ পালক পনীৰ। আৰু ইহঁতে পালেং শাক একেবাৰে নাখায়। আৰু যিকোনো ধৰণৰ শাক পাচলি আনি দিলে খাবলৈ টান পায়। কিন্তু এনেকৈ পালক পনীৰ বনাই দিলে বা অকণমান বেলেগ বেলেগ ষ্টাইলত বনালে খাই ভাল পায়। আৰু সেইবাবে আজি মই তাকেই লগত লৈ পালক পনীৰ বনালোঁ। আৰু যিহেতু এনেকুৱা বয়সত ইহঁতে অকণমান গ্ৰীণ ভেজিটেবলছ খাব লাগে নহয় জানো, আৰু সেইবাবে মই পালক পনীৰ বনালোঁ আৰু খুব তৃপ্তি কৰি খালে। আপোনালোকে ভিডিঅ' চাগে দেখিছে। এতিয়া বলকচোন এই পালক পনীৰ মই কেনেধৰণে বনালোঁ, আৰু লগতে এই পালক পনীৰ ৰুটিৰ লগত খাই বিৰাটে সোৱাদ লগা হয়। আৰু তাৰ বাবে মই এটা বনাই চাব, আৰু যদি ভাল পায় মোক কমেণ্ট কৰি জনাব। 1 ডাঙৰ চামুচ চেনি দি দিছোঁ। চেনি দিলে পালেং শাকৰ যিটো গ্ৰীণ কালাৰ থাকে সেই গ্ৰীণ কালাৰটো একেই থাকে, মানে কালাৰটো চেঞ্জ নহয়। আৰু এতিয়া মই প্ৰায় 5 মিনিটমান সময় এই পালেং শাকখিনি সিজাই লৈ ল'ম, আৰু তাৰপিছত এইখিনি মই পানীৰ পৰা নিগৰাই লৈ ল'ম। এইফালে মোৰ পালেং শাকখিনি উতলিবলৈ দি দিছোঁ, আৰু তাৰ এইফালে মই পনীৰখিনি কাটি লৈ ল'ম। পনীৰৰ চাইজটো আপুনি নিজৰ পচন্দ অনুযায়ী কম বেছি সৰু ডাঙৰ কৰি ল'ব পাৰে। আৰু মই ইয়াতে লোকেল যিটো পনীৰ পায় সেই পনীৰটো ব্যৱহাৰ কৰিছোঁ। ভিডিঅ'ত দেখুৱাৰ দৰে মোৰ গোটেইখিনি পনীৰ কাটা হৈ গৈছে, আৰু এইফালে মোৰ পালেং শাকখিনিও সিজোৱা হৈ গৈছে। আৰু মই পালেং শাকৰ গেছটো বন্ধ কৰি দি দিছোঁ। আৰু লগতে এই পালেং শাকখিনি মই এটা খৰাহীত নিগৰাই লৈ ল'ম আৰু ঠাণ্ডা হ'বলৈ দি দিম। এতিয়া আনফালে পাত্ৰ এটাত মই নিমখ দি দিছোঁ, আৰু তাত মই গৰম পানী দি দিছোঁ, আৰু নিমখখিনি পানীৰ সৈতে মিহলাই দি দিছোঁ। আৰু তাৰপিছত ইয়াতে মই পনীৰখিনি ডুবাই দি দিছোঁ। এনেকৈ পনীৰ গৰম পানী আৰু নিমখত ডুবাই দিলে কি হয়, বৰ ধুনীয়া চফ্ট হয়, আৰু এনেকৈ খাবলৈ সোৱাদ লগা হয়। আৰু পনীৰখিনি আপুনি ফ্ৰাই কৰি ল'ব পাৰে, আৰু ফ্ৰাই কৰি উঠি আপুনি এনেকৈ নিমখ আৰু গৰম পানীত ডুবাই থৈ দিব, তেতিয়াও চফ্ট হয়। এতিয়া মই এখন প্লেটত অকণমান চব্জি লৈ লৈছোঁ। তাতে মই 2টা বিলাহী কাটি লৈ লৈছোঁ, মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, আৰু লগতে কেইফুটামান নহৰু লৈছোঁ, আৰু 1 ইঞ্চমান জোখত মই আদা বাকলি গুচাই লৈ লৈছোঁ, আৰু সৰু সৰুকৈ কাটি লৈছোঁ। লগতে এটা পিঁয়াজ কাটি লৈছোঁ, জলকীয়া এটা, ধনিয়া পাত এমুঠি, কাজু কেইটামান, আৰু ডালচেনি লৈ লৈছোঁ। এতিয়া গেছত এখন কেৰাহী বহুৱাই দিছোঁ, আৰু তাত মই প্ৰায় 2 চামুচমান তেল দি দিছোঁ। আৰু তেলখিনি দি উঠি মই ইয়াতে প্ৰথমতে নহৰু আৰু আদাখিনি দি দিছোঁ, আৰু ভালদৰে এইখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈ ল'ম। কেমেৰাৰ পজিশ্যনটো লওঁতে অকণমান বেয়া হ'ল, সেইবাবে ভিডিঅ'টো এনেকৈ আহিছে। আৰু এতিয়া যেতিয়া 2 মিনিটমান সময় আদা নহৰুখিনি ভাজি লোৱাৰ পিছত অকণমান ৰঙচুৱা হৈছে, আৰু তেতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি দি উঠি মই আকৌ ধুনীয়াকৈ আদা নহৰু আৰু পিঁয়াজখিনি ভাজি লৈ ল'ম। পিঁয়াজখিনি বৰ বেছি ৰঙচুৱা কৰিব নালাগে, ইয়াৰ কেঁচা ভাৱটো নোহোৱা হোৱাকৈ ভাজি লৈ ল'ম। আৰু তাৰপিছত মই ইয়াতে একেবাৰতে জলকীয়া, ধনিয়া পাত, কাজু আৰু বিলাহীখিনি দি দিম, আৰু ভালদৰে গোটেইখিনি মিহলাই দি দিম। আৰু তাৰপিছত ঢাকনি লগাই মই এইখিনি সিজিবলৈ দি দিম। গেছটো কমাই দি দিম, আৰু প্ৰায় 5 মিনিটমান সময় এইখিনি সিজিবলৈ দি দিম, আৰু মাজে মাজে মই লৰাই থাকিম। আৰু 5 মিনিটমান সময়ৰ পিছত ধুনীয়াকৈ বিলাহীখিনি সিজি গৈছে। আৰু ইয়াতে মই জোখমতে নিমখ দি দিছোঁ। মই নিমখ দিয়া ভিডিঅ'খিনি উঠা নাই, আৰু সেইবাবে আপোনালোকে নিমখ দি দিব। আৰু এতিয়া এই পালেং শাকখিনি অকণমান ঠাণ্ডা হৈছে। ঠাণ্ডা হোৱাৰ পিছত মই এটা মিক্সি জাৰত দি দিছোঁ, আৰু ভালকৈ এইখিনি পিচি লৈ লৈছোঁ। একদম মিহিকৈ পিচি ল'ব, যাতে ইয়াতে অকণমানো গোটা পালেং শাক নাথাকে, বা পালেং শাকৰ যিটো পাত গোটা হৈ নাথাকে। আৰু পালেং শাকখিনি মই এটা বাতিত নমাই লৈছোঁ, আৰু তাৰপিছত এই বিলাহীখিনি যে মই বনাইছিলোঁ সেইখিনিও ধুনীয়াকৈ পিচি লৈ লৈছোঁ। এতিয়া এইখিনিও মই এটা বাতিত উলিয়াই লৈ ল'ম। এতিয়া মই এই পালক পনীৰত অকণমান গুড়ি মছলা লৈ ল'ম। সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি লৈছোঁ, 2 চামুচ মই ধনিয়া গুড়ি লৈছোঁ, আধা চামুচ হালধি গুড়ি, সৰু চামুচেৰে 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ লৈছোঁ, আৰু লগতে লং, ইলাচি আৰু ডালচেনি অকণমান লৈ লৈছোঁ। পালক পনীৰ বনাবলৈ গোটেইখিনি বস্তু মই একগোট কৰি লৈছোঁ, আৰু লগতে ইয়াতে বাটাৰ ব্যৱহাৰ হ'ব। আৰু এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিছোঁ, তাত মই বাটাৰ দি দিছোঁ। আৰু বাটাৰ ইয়াতে মই প্ৰায় 3 ডাঙৰ চামুচ ব্যৱহাৰ কৰিছোঁ, আৰু লগতে সৰু চামুচেৰে 1 চামুচ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, যাতে বাটাৰখিনি জ্বলি নাযায়। এতিয়া বাটাৰখিনি গৰম হৈ অহাত তাত মই গুড়ি মছলাখিনি যে লৈছিলোঁ সেই গুড়ি মছলাখিনি দি দিছোঁ, আৰু ভালদৰে হেতাৰে লৰাই দি দিছোঁ। গেছটো একেবাৰে কমত ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব, আৰু তেতিয়া পালক পনীৰখিনি খাই ভাল নালাগিব। প্ৰায় 1 মিনিটমান সময় মই মছলাখিনি ভাজি লৈছোঁ, আৰু তাৰপিছত ইয়াতে বিলাহী আৰু কাজু পেষ্টখিনি দি দিছোঁ। আৰু এইখিনি দি উঠি ভালদৰে মই মিহলাই দি দিছোঁ মছলাৰ সৈতে।
এই প্ৰচেছটোত আপুনি যদিহে পালেক পনীৰ বনাই খাবলৈ বিৰাটেই সোৱাদ লগা হয়। এতিয়া গেছটো কমত ৰাখি মই এই বিলাহী আৰু কাজু পিঁয়াজৰ যিখিনি পেষ্ট আছিলে সেইখিনি উতলিবলৈ দি দিছোঁ আৰু প্ৰায় 2 পৰা 3 মিনিটমান সময় উতলাৰ পিছত এতিয়া মই ইয়াতে পালেং শাকৰ পেষ্টখিনি দি দিম। পালেং শাকৰ পেষ্টখিনি দি উঠি আপুনি ভালদৰে লৰাই দিব আৰু অকণমান সময় পালেং শাকখিনি এই মছলাৰ সৈতে ভাজি ল'ব। তেতিয়াহ'লে পালেক পনীৰখিনি খাবলৈ সোৱাদ লগা হয়। আৰু এয়া চাওকচোন মোৰ ল'ৰা ৰান্ধনি হৈছে আৰু সি বোলে পালেং শাকখিনি লাৰি দিয়ে আৰু মই গেছটো কমাই দি দিছোঁ আৰু তাক অকণমান সময় হেতাখন লৰাব দি দিছোঁ। এতিয়া ভালদৰে মিহলাই মই ঢাকনি লগাই প্ৰায় 5 মিনিটমান সময় পালেং শাকখিনি উতলিবলৈ দি দিম আৰু মাজে মাজে মই পালেং শাকখিনি লৰাই থাকিম। আৰু প্ৰায় 5 মিনিটমান সময় পালেং শাকখিনি উতলোৱাৰ পিছত মই ইয়াতে অকণমান গৰম পানী দি দিছিলোঁ, কাৰণ ইয়াতে পানীখিনি শুকাই গৈছিল আৰু গৰম পানীখিনি যোগ দি উঠি মই ভালদৰে পালেং শাকৰ লগত পানীখিনি মিহলাই দি দিছোঁ। আৰু এতিয়া মই ইয়াতে পনীৰখিনি দি দিম। পনীৰখিনি দি উঠি ভালদৰে পালেং শাকৰ সৈতে পনীৰখিনি মিহলাই দি দিছোঁ আৰু তাৰপিছত মই ইয়াতে ঢাকনিখন লগাই প্ৰায় 5 পৰা 7 মিনিটমান সময় পনীৰখিনি সিজিবলৈ দি দিম। এইখিনি সময়তে মই এটা পাত্ৰত 3 কাপ আটা উলিয়াই লৈছোঁ আৰু তাত মই জোখমতে নিমখ দি দিছোঁ আৰু তাৰপিছত উতলি থকা গৰম পানী দি দিছোঁ আৰু ভালদৰে আটাখিনি মই মঠি লৈ লৈছোঁ। ঠাণ্ডাৰ দিনত ৰাতিৰ সাজত পালেক পনীৰ আৰু ৰুটি থাকিলে আৰু একোৱেই নালাগে নহয় জানো, আৰু ইয়াৰ সোৱাদটোৱেই সুকীয়া। আৰু এতিয়া মই আটাখিনি মঠা হৈ গৈছে আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে সৰু সৰু ৰুটিৰ ষ্টেপত মই লাৰু বনাই লৈছোঁ আৰু এতিয়া বেলনাৰ সহায়ত মই পাতল পাতলকৈ ৰুটিকেইটা বেলি লৈ ল'ম। এটা এটাকৈ মই ৰুটিকেইটা বেলি লৈছোঁ আৰু এইফালে মোৰ পনীৰখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু এতিয়া এই পনীৰখিনি মই বন্ধ কৰি দি দিম আৰু কাৰণ এই পনীৰখিনি বৰ ধুনীয়াকৈ সিজি গৈছে। আৰু এয়া চাওকচোন ইয়াৰ ৰংটো ইমান ধুনীয়া হৈছে। আৰু এইফালে টাৱা এখন বহুৱাই দিছোঁ আৰু তাত মই ৰুটিকেইটা সেকি লৈ ল'ম। প্ৰথমতে এটা ছাইড অকণমান ৰঙচুৱা হ'ব দিছোঁ আৰু তাৰপিছত ওলোটাই দি দিছোঁ আৰু এনেকৈ ওলোটাই মই ৰুটিকেইটা সেকি লৈ ল'ম। মই ইয়াতে অকণমান তেল ব্যৱহাৰ কৰিছোঁ। আপুনি যদি তেল নাখায় তেতিয়াহ'লে শুকান কৰি বনাব পাৰে। এটা এটাকৈ মই গোটেইকেইটা ৰুটি সেকি লৈ ল'ম। ৰুটিকেইটা বৰ বিশেষকৈ মই বনোৱা নাই, চিম্পুল নৰ্মেল ৰুটি বনাইছোঁ আৰু অকণমান তেল দি দিছোঁ। এতিয়া মোৰ গোটেইকেইটা ৰুটি সেকা হৈ গৈছে। এতিয়া এটা পাত্ৰত মই পনীৰখিনি উলিয়াই দি দিম। এয়া চাওকচোন পনীৰৰ ৰংটোৱে ইমান ধুনীয়া হৈছে, খাবলৈতো আৰু ক'বই নালাগে আৰু বিৰাটেই সোৱাদ লগা হৈছিল। আপোনালোকে এনেধৰণে বনাই চাবচোন। এতিয়া মই ইয়াতে 1 ডাঙৰ চামুচ ঘি দি দিছোঁ। যিহেতু মোৰ পনীৰৰ তৰকাৰীখিনি গৰম হৈ আছিলে সেইবাবে মই ইয়াতে ঘি দি দিছোঁ আৰু আপুনি কেৰাহীটো ঘিখিনি দিব পাৰে। আৰু ঘিখিনি গলি গৈছে আৰু এনেধৰণে আপুনি ৰুটিৰ লগত খাবচোন, বিৰাট সোৱাদ লগা হয়। এতিয়া মই এখন প্লেটত 2টা ৰুটি দি দিলোঁ আৰু তাৰপিছত এটা বাতিত অকণ পনীৰ দি দিছোঁ আৰু ধুনীয়াকৈ মই পনীৰৰ প্লেটখন সজাই দি দিলোঁ। এতিয়া এইফালে আপুনি চাওকচোন, তাক যদি পালেং শাক ভাজি দিওঁ একেবাৰে নাখায়, কিন্তু এনেকৈ পনীৰ আৰু পালেং শাক দি দিছোঁ, নিজে নিজে ৰুটি ছিঙি খাই আছে। আৰু মোৰ ছোৱালীজনীও ধুনীয়াকৈ এই পালেং শাক আৰু ৰুটি বনাই দিলে খাই ভাল পায়। তাইতো পনীৰ ফেভৰেটেই আৰু যিহৰ লগত পনীৰ বনাই দিলেও তাই খায়। কিন্তু ল'ৰাজনে নাখাইছিল, কিন্তু এতিয়া সি ধুনীয়াকৈ খোৱা হৈ গৈছে। আৰু এয়া চাওকচোন তাৰ ৰিয়েকশ্যন।